হাই গাইজ ৱেলকাম টু ডিমাচাও আৰু আজি মই অলৰেডি আহিছোঁ ডিমাচাওৰ পানীমৰ নামৰ এখন ঠাইত। এই ঠাইখনতে আজি আপোনালোকে চাব পাৰিব তিনিখনকৈ পানীৰ ঝৰ্ণা। তেতিয়াহ'লে বলক ভিডিঅ'খন দেৰি নকৰি আৰম্ভ কৰোঁ। আৰু অলৰেডি আহিলোঁ ডিমাচাওৰ এই সুন্দৰ ঠাইখনত। এই ঠাইখন আপোনালোকে চাইছে বহুত ধুনীয়া ঠাই হয় আৰু এই ঠাইখনত যিখন নদী আছে নদীৰ পানীখন পূৰা নীলা আৰু এই ঠাইখনত বিশেষকৈ বহুত ডাঙৰ এখন পানীৰ ঝৰ্ণা আছে। তেতিয়াহ'লে বলক আগলৈ গৈ থাকোঁ। আৰু ইয়াৰ পাথৰকেইটাই মানে বেলেগ ধৰণৰ পাথৰ হয়। আৰু আপোনালোকে এই ডাঙৰ ডাঙৰ পাথৰকেইটা চাইছে, এই পাথৰকেইটা থকাৰ কাৰণে মানে ঠাইখন মানে বহুতেই ধুনীয়া লাগে। আৰু অলৰেডি আহি পালোঁ এই ঝৰ্ণাখন। এই ঝৰ্ণাখন আপোনালোকে চাইছে বহুত ডাঙৰ ঝৰ্ণা হয় আৰু এই ঝৰ্ণাখন বহুতেই ধুনীয়া। আৰু এই ঝৰ্ণাখনৰ পানী ইমান স্পীড ওপৰৰ পৰা পৰি তললৈ ধোঁৱা ওলাই আহে। আৰু আপোনালোকে চাওক এতিয়াও ধোঁৱা ওলাই আছে পূৰা। আৰু ইমান স্পীডে পানী আহি আছে, ইয়াত যদি কোনোবাই পৰি যায় সি আৰু বাচিব নোৱাৰিব, ডাইৰেক্ট চেছ। আৰু এই ঝৰ্ণাখনৰ কাৰণে মানে পানীবোৰ পূৰা ফেমাছ হৈ আছে। আৰু চাওক না আপোনালোকে নদীখন চাই কিমানে ধুনীয়া লাগে। আৰু এই নদীখনৰ কাষতে আপোনালোকে পাহাৰ চাইছে, এইখন আচলতে পাহাৰ নহয়, এইখন হৈছে পূৰা জংঘল। আৰু এখন জেগা চাওক আপোনালোকে। আৰু এই ঝৰ্ণাখনত আপোনালোকে চাউণ্ড শুনা পাইছে, বহুত স্পীড চাউণ্ড। আৰু এই ঝৰ্ণাৰ পানীবোৰ এইফালে বৈ আহে, আপোনালোকে অলৰেডি চাইছে পানীবোৰ পূৰা নীলা হয়। আৰু এই নীলা ধৰণৰ পানী থকাৰ বাবে নদীখন চাই বহুতেই ভাল লাগে। আৰু এই ঠাইত বিভিন্ন ঠাইৰ পৰা মানুহ আহে চাবলৈ। আৰু এই নদীখনৰ সেইটো পাৰ হৈছে কাৰ্বি আংলং আৰু এই নদীখনৰ এইটো পাৰ হৈছে পানীমূৰ। আৰু এই নদীখনৰ পানীবোৰ ইমানে চাফা আপোনালোকে ভিতৰলৈ চাব পাৰিব। আৰু এই নদীখনৰ পানীবোৰ চাই মোৰ এনেকুৱা লাগি আছে মই জঁপিয়াই দিম নেকি। আৰু ভিডিঅ'খন যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো ক্লিক কৰিব, কাৰণ মই এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' দি থাকোঁ। আৰু ইয়াত মানুহে চুইমিং কৰিবলৈ বহুত দূৰৰ পৰা আহে, আপোনালোকে অলৰেডি চাইছে পূৰা চুইমিং পুলৰ দৰে হয়। তেতিয়াহ'লে আজিৰ কাৰণে বাই বাই।